Hello, I am Dhani Hazarika from Assam. Aji, মই এটা মনৰ কথা লৈ আহিছো হয় ছোৱালী হোৱাটো বহুত সহজ কিন্তু বুৱাৰী হোৱাটো বহুত টান সকলোৰে জীৱনত এই পৰিৱৰ্তনটো আহে ছোৱালীৰ পৰা বুৱাৰী হোৱা আমি যেতিয়া ছোৱালী হৈ থাকো দেৰিলৈকে হোৱা ভাইটিৰ লগত কাজিয়া কৰা ভন্টিৰ লগত সৰু কথাত মাৰপিট লগা সেইবোৰ কাম যেতিয়া কৰো মা পাপা গালি পায় আৰু এইবোৰ কিয় কৰি থাকো এইবোৰ কৰি থাকিলে খাবি আৰু আন এখন ঘৰলৈ গৈ কিন্তু সেই জীৱনটোৰ পৰা যেতিয়া বিয়া হৈ গৈ সকলোবোৰ খলনি হৈ যায় সেই ছোৱালীজনীৰ জীৱনত কেনেকুৱা এটা চেঞ্জ আহে ছোৱালীজনীৰ মনত কেনেকুৱা এটা চেঞ্জ আহে সেইটো জানো কোনোবাই বুজি পাব আপোনাৰ ছোৱালীজনী যদি দেৰিলৈকে শুই থাকে প্লিজ তাইক খং নকৰিব কাৰণ বিয়া হৈ যোৱাৰ পিছত তাই মন গলেও কেতিয়াও শুব নোৱাৰিব ৰাতিপুৱা সকলোৰে উঠা আগতে তাই ঘৰৰ চোতাল সাৰিবই লাগিব বাহি বাচন ধুই আজৰাবই লাগিব আপোনাৰ ছোৱালীজনী যদি তাই ভাইকৰ লগত ভনীয়েকৰ লগত কাজিয়া কৰে একো নকৰিব পিছত তাই বিয়া হৈ গৈ নিজৰ দেউৰ নন্দেকৰ লগত তেনেকৈ কাজিয়া নকৰিব আপুনি এতিয়া গালি পাৰি একো লাভ নাই বজাৰৰ পৰা অনা বিস্কুট কেক আইসক্ৰীম কিবা যদি ছোৱালীজনী অলপ বেছিকৈ ভাগ বিচাৰে দি দিব তাইক মৰমেৰে কেলেকি সেই ছোৱালীজনী বিয়া হৈ গৈ সকলোকে ভগাই দিয়া পিছত নিজে চাগে আইসক্ৰীমৰ বাটি চেলেকি খাব লগা হ'ব কেলেকি তাই নিজৰটোতকে আনৰটো কথা চিন্তা কৰিব লাগিব আপোনাৰ ছোৱালীজনী যদি কেতিয়াবা আপোনাৰ লগত মুখে মুখে কিবা এটা কথা কৈ দিয়ে তাই খং নকৰিব হাঁহি হাঁহি আগবাঢ়ি যাব সেই ছোৱালীজনী বিয়া হৈ যোৱাৰ পিছত নিজৰ শহুৰ শাহুৰ লগত কেতিয়াও তেনেকৈ লাগিব নোৱাৰিব তাই মনৰ কথা মনতেই ৰাখি উচুপি কান্দিব লাগিব আজিহে তাই খংটো দুখাৰ আপোনাক কৈ অতৰাইছে ভাইকক দুচাত মাৰি আঁতৰাইছে কিন্তু বিয়াৰ পিছত তাই সকলো খং সকলো অভিমান নিজৰ মনতে সামৰি ৰাখি থ'ব লাগিব সঁচাকৈ ছোৱালী হোৱাটো সহজ কিন্তু বুৱাৰী হোৱাটো বহুত টান